কৃষ্ণগুৰু বন্ধুসকল সৰ্বপ্ৰথমে মোৰ নমস্কাৰ গ্ৰহণ কৰি ল'ব। বন্ধুসকল আজি মই লৈ আহিছোঁ সাধাৰণ বিজ্ঞানৰ প্ৰশ্ন উত্তৰ 15টা টপ 15 প্ৰশ্ন উত্তৰ। বন্ধুসকল বলক ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰশ্ন নং 1 হৈছে গুগল কোন চনত আৱিষ্কাৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 1998 চনত। আজিৰ প্ৰশ্ন নং 2 হৈছে অসমত কেতিয়া প্ৰথম খাৰুৱা তেলৰ সন্ধান পোৱা গৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 1867 চনত। আজিৰ প্ৰশ্ন নং 3 হৈছে বৰ্তমান অসমৰ মহকুমা কেইটা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 78টা। আজিৰ প্ৰশ্ন নং 4 হৈছে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম আহোম ৰজাজন কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে চুহুংমুং। আজিৰ প্ৰশ্ন নং 5 হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 24 ফেব্ৰুৱাৰী তাৰিখে। আজিৰ প্ৰশ্ন নং 6 হৈছে আলাবৈ ৰণ কেতিয়া সংগঠিত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 1669 চনত। আজিৰ প্ৰশ্ন নং 7 হৈছে অসমত বন গৱেষণা কেন্দ্ৰ ক'ত আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল যোৰহাট ডিষ্ট্ৰিক্টত আছে। আজিৰ প্ৰশ্ন নং 8 হৈছে কোনখন মহাসাগৰত বাৰমুদ্ৰা ত্ৰিভুজ অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰ হৈছে ভাৰত মহাসাগৰত। আজিৰ প্ৰশ্ন নং 9 হৈছে হিউৱেন চাঙে কিমান চনত অসম ভ্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে 640 খ্ৰীষ্টাব্দত। আজিৰ প্ৰশ্ন নং 10 হৈছে ব্ৰাহ্ম সমাজৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কলিকতাত। আজিৰ প্ৰশ্ন নং 11 হৈছে মিচিংসকলৰ গ্ৰাম্য আদালতখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে কৌবাং। আজিৰ প্ৰশ্ন নং 12 হৈছে প্ৰথম তৰাইনৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 1191 চনত। আজিৰ প্ৰশ্ন নং 13 হৈছে বিলাতৰ চিঠি নামৰ ভ্ৰমণ কাহিনীৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে জ্ঞানদাভিৰাম বৰুৱা। আজিৰ প্ৰশ্ন নং 14 হৈছে কলা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল 30 অক্টোবৰ তাৰিখে। আজিৰ প্ৰশ্ন নং 15 হৈছে বিশ্বৰ সকলোতকৈ বেছি ধূমপায়ী দেশ কোনখন? ইয়াৰ শুদ্ধ উত্তৰ হৈছে বন্ধুসকল উত্তৰ চীন দেশ। বন্ধুসকল আজিৰ ভিডিঅ'ত ইমানতে। আশা কৰিলোঁ আপোনালোকক ভাল লাগিল। যদিহে ভাল লাগিল তেতিয়া ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট এটা কৰি দিব আৰু আপুনি যদিহে নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। মোৰ চেনেলত আপোনালোকে চাবলৈ পাব এনেধৰণৰ কিছুমান এডুকেশ্যনেল ভিডিঅ' কবিতা এইবিলাকে চাবলৈ পাব। গতিকে আশা কৰোঁ আপুনি নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ বন্ধুসকল। শুভৰাত্ৰি। জয় আই অসম, জয় ভাৰত, বন্দে মাতৰম।